स्वागतम जनाइছোঁ আছামিজ অনলাইন টেক ইউটিউব চেনেলৰ আৰু এটা নতুন ভিডিঅ'লৈ। টিইসি সাৰ্টিফিকেট আপুনি অনলাইন কেনেদৰে এপ্লাই কৰিব সেই বিষয়ে মই আজি আপোনালোকৰ লগত আলোচনা কৰিম। আপোনালোকে নিশ্চয় জানে সিএচসি এপ্লাইৰ কাৰণে কমন সাৰ্ভিস সেন্টাৰ সিএচসি এপ্লাইৰ কাৰণে টিইসি সাৰ্টিফিকেট বাধ্যতামূলক কৰিছে। হে টিইসি সাৰ্টিফিকেট আপুনি অনলাইন কেনেদৰে এপ্লাই কৰিব, ইয়াৰ প্ৰসেস কি কৰিব লাগে, এই সাৰ্টিফিকেটখন ডাউনলোড কৰিবৰ কাৰণে কি কৰিব লাগিব, সম্পূৰ্ণখিনি কথা এইখন ভিডিঅ'ত স্টেপ বাই স্টেপ আপোনালোকৰ লগত আলোচনা কৰিম। আপুনি ভিডিঅ'টো অলপ স্কিপ নকৰিব, কাৰণ মাজত আপুনি ভিডিঅ' স্কিপ কৰিলে ইয়াৰ কথাখিনি আপুনি বুজি নাপাব, অৰ্থাৎ আপুনি ইয়াৰ বাবে এপ্লাই কৰিব নোৱাৰিব। এনেহ'লে বলক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ মোৰ এটা সৰু ৰিকুৱেষ্ট, আপুনি যদি এতিয়ালৈকে এছামিজ অনলাইন টেক ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব, যিমান পাৰে আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব। ইয়াৰ বাবে আপুনি আপোনাৰ মোবাইলৰ নাইবা লেপটপৰ যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি ল'ব। অপেন কৰি সাৰ্চ বাৰত লিখিব টিইসি, লিখি সাৰ্চ কৰি দিব। সাৰ্চ কৰি দিয়াৰ লগে লগে টিইসিৰ মেইন যিটো অফিচিয়েল পেজ, এই পেজটো খোল খাব। টিইসি লিখা আছে, ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এনেদৰে লোডিং হ'ব। লোডিং হৈ এটা নতুন পেজৰ খোল খাব। এইটো পেজত আপুনি ইয়াত চাব লগইন উইথ আছ, এইটোত ক্লিক কৰি দিব। যেতিয়া আপুনি লগইন উইথ আছত ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে এনেধৰণৰ আৰু এটা নতুন পেজ খোল খাব। যদি আপোনাৰ আগতে সিএচসি আছে তেনেহ'লে লগইন উইথ সিএচসি কানেক্টত ক্লিক কৰিব, আৰু যদি আপোনাৰ আগতে আপুনি টিইসি সাৰ্টিফিকেটৰ কাৰণে অনলাইন এপ্লাই কৰিছিলে তেনেহ'লে লগইনত ক্লিক কৰি দিব। আৰু যদি আপুনি টিইসি সাৰ্টিফিকেটৰ কাৰণে অনলাইন এপ্লাই কৰা নাই তেনেহ'লে আপুনি ৰেজিষ্টাৰত ক্লিক কৰিব। ইয়াত চাব আপোনালোকে ৰেজিষ্টাৰ বুলি লিখা আছে, ৰেজিষ্টাৰত ক্লিক কৰিব। ৰেজিষ্টাৰত ক্লিক কৰি দিয়াৰ লগে লগে এনেধৰণৰ এটা পেজ ওলাই আহিব। এনেধৰণৰ এইটো পেজত প্ৰথমতে আপুনি আপোনাৰ নামটো লিখি দিব। আপোনাৰ নাম লিখিব। নাম লিখাৰ পিছত ইয়াৰ পিছত আপুনি আপোনাৰ মোবাইল নম্বৰটো বহুৱাই দিব। মোবাইল নম্বৰ বহুৱাৰ পিছত আপুনি এখন ইমেইল আইডি বহুৱাব। ইমেইল আইডি লিখাৰ পিছত আপুনি আপোনাৰ দেউতাকৰ নাম, মাকৰ নাম নাইবা আপোনাৰ ৱাইফৰ নামো লিখিব পাৰে। ইয়াৰ পিছত আপুনি আপোনাৰ ষ্টেট কোনটো হয় ষ্টেটটো চিলেক্ট কৰিব। ষ্টেট চিলেক্ট কৰাৰ পিছত আপুনি আপোনাৰ জিলাখন চিলেক্ট কৰিব, ডিষ্ট্ৰিক্ট কোনখন হয়। মোৰ যেহেতু নগাঁও হয় সেইকাৰণে মই নগাঁও ডিষ্ট্ৰিক্ট চিলেক্ট কৰিছোঁ। ইয়াৰ পিছত আপুনি আপোনাৰ এড্ৰেছ চিলেক্ট লিখিব লাগিব। আপোনাৰ আধাৰ কাৰ্ডত যেনেদৰে এড্ৰেছ আছে ঠিক তেনেদৰে ইয়াত আপুনি এড্ৰেছটো ফুল এড্ৰেছ বহুৱাই দিব। ফুল এড্ৰেছ বহুৱাৰ পিছত আপুনি আপোনাৰ জেণ্ডাৰ চিলেক্ট কৰিব, মেল ফিমেল যোনটো হয় চিলেক্ট কৰি ল'ব। ইয়াৰ পিছত আপোনাৰ দিব লাগিব আপোনাৰ জন্মৰ তাৰিখ, আপোনাৰ ডেট অফ বাৰ্থ বহুৱাই দিব। ডেট অফ বাৰ্থ বহুৱাৰ পিছত আপোনাৰ ইয়াত আপোনাৰ এক কপি ফটো আপলোড কৰিব লাগিব, যিটো ফটোৰ সাইজ আপোনাৰ 50 KB তলত হ'ব লাগিব আৰু JPG আৰু PNG মোডত হ'ব লাগিব। এইখিনি বহুৱাই আপুনি ইয়াত চাব কেপচা আহিছে, কেপচা বহুৱাই আপুনি সাবমিটত ক্লিক কৰি দিব। কেপচাখিনি বহুৱাই আপুনি সাবমিটত ক্লিক কৰি দিব। সাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এনেধৰণৰ এটা পেজ খোল খাব। আপোনালোকে চাব পাৰে ঠিক এনেধৰণৰ এটা পেজ খোল খাব। এইটো পেজত আপুনি কৰিব লাগিব আপোনাৰ পেমেণ্ট কৰিব লাগিব। আপুনি পেমেণ্টটো ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, নেট বেংকিং, UPI, ভাৰত QR কোডত কৰিব পাৰে। আপুনি যদি UPIত কৰে তেনেহ'লে UPIত ক্লিক কৰিব। ভীম UPI, ফোনপে, গুগল পে, পেটিএম, হোৱাটছআপ, আদাৰ UPIত কৰিব পাৰে। আপুনি ইয়াত আপোনাৰ UPI আইডিটো বহুৱাই দিব। UPI আইডি বহুৱাই আপুনি ভেলিডত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ UPI আইডিখন ভেলিড হৈ যাব। ইয়াৰ পিছত আপুনি মেক পেমেণ্টত ক্লিক কৰিব। মই আপোনালোকক দেখুৱাই আছোঁ কেনেদৰে কৰিব লাগে। আপোনাৰ UPI আইডিটো বহুৱাৰ পিছত মেক পেমেণ্টত ক্লিক কৰি দিব। যেতিয়া আপুনি মেক পেমেণ্টত ক্লিক কৰি দিব, ক্লিক কৰি দিয়াৰ লগে লগে আপোনাক 5 মিনিট সময় দিয়া হ'ব। 5 মিনিট সময়ৰ ভিতৰত আপুনি আপোনাৰ পেমেণ্টটো কমপ্লিট কৰিব লাগিব। ইয়াৰ পৰা আপুনি আপোনাৰ UPI ৰিকুৱেষ্টত গৈ আপুনি আপোনাৰ পেমেণ্টটো কমপ্লিট কৰি ল'ব। আৰু যদি আপোনালোকে বিচাৰে
বেলেগ মাধ্যমত আপোনালোকে পেমেন্ট কৰিব তেনেহলে ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড আৰু নেট বেংকিংতো কৰিব পাৰে মই যেহেতু ইউপিআই মাধ্যমত পেমেন্ট কৰি আছো মই মোৰ পেমেন্টটো ইউপিআই ৰিকুৱেষ্টত গৈ কমপ্লিট কৰি লৈছো যেতিয়া আপুনি পেমেন্টটো কমপ্লিট কৰি দিব পেমেন্টটো কৰাৰ পিছত এনেধৰণৰ এটা পেজ আহিব এনেধৰণৰ পেজ আহিলেও আপোনালোকে চিন্তা নকৰিব এইটো পেজত আপুনি পেজটো ৰিলোড কৰিব পাৰে মই আপোনালোকক দেখুৱাই দিছো এনেধৰণে ৰিলোড কৰিব পাৰে যদি আপোনাৰ ৰিলোড কৰিলে আপোনাৰ পেজটো মেইন পেজটো নাহে তেনেহলে আপোনালোকে কি কৰিব ইয়াত চাব লিখা আছে সেন্ড এনিৱে বুলি লিখা আছে এটোত আপুনি ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ এনেদৰে আপোনাৰ পেমেন্ট ট্ৰানজাকশন আইডি অৰ্ডাৰ আইডি আৰু আপোনাৰ টিইসি সাৰ্টিফিকেটৰ নাম্বাৰটো ইয়াত দেখুৱাই দিব যেটো আপোনাৰ ইউজাৰ নেম হয় আৰু আপোনাৰ মোবাইল নাম্বাৰটো হৈছে আপোনাৰ পাসওয়াৰ্ড ইয়াত আপোনালোকে চাব পাৰিব আপোনাৰ টিইসি ৰেফাৰেন্স নাম্বাৰ যেটো আপোনাৰ টিইসি এক্সামৰ কাৰণে লগইন কৰোতে আপোনাৰ ইউজাৰ নেম বুলি লিখা থাকিব ইয়াত আপুনি টিইসি ৰেফাৰেন্স নাম্বাৰটো লিখিব লাগিব আৰু পাসওয়াৰ্ড হৈছে আপোনাৰ মোবাইল নাম্বাৰ মই আপোনালোকক লগইন কৰি দেখুৱাইছো ইয়াৰ পিছত আপুনি ইয়াত চাব পাৰে লিখা আছে মোৰ কিমান টকা পেমেন্ট হ'ল 1479.72 rupees ইয়াৰ পিছত আপোনালোকে কৰিব লগইন উইথ আস বুলি লিখা আছে ইয়াত ক্লিক কৰি দিব মই আপোনালোকক দেখুৱাই আছো লগইন উইথ আসত ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে মেইন পেজত আকৌ আহিব ইয়াত আপুনি লগইনত ক্লিক কৰিব লগইনত ক্লিক কৰি ইউজাৰ নেমত আপোনাৰ টিইসি যেটো ৰেফাৰেন্স নাম্বাৰ আছে এই নাম্বাৰটো বহুৱাই দিব আৰু পাসওয়াৰ্ডত আপোনাৰ মোবাইল নাম্বাৰ বহুৱাই দিব বহুৱাই লগইনত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে এনেদৰে আপোনাৰ হয়তো কেতিয়াবা ইনকাৰেক্ট দেখুৱাব পাৰে তেতিয়া আপুনি কি কৰিব ইনকাৰেক্ট আহিলে আপুনি ইয়াত কপি পেস্ট একো নকৰি আপুনি চাব আপোনাৰ মোবাইলত টিইসি ৰেফাৰেন্স নাম্বাৰ আৰু পাসওয়াৰ্ড হয়তো আপোনাৰ মোবাইলত এসএমএস কৰি দিয়া হৈছে এই এসএমএসৰ পৰা চাই আপুনি এটো লগইন কৰিব লগইন কৰাৰ লগে লগে এনেধৰণৰ পেজ আহি যাব আপোনাৰ ৰেজিষ্ট্ৰেচন কমপ্লিট হৈছে এতিয়া আপোনাৰ কৰিব লাগিব আপোনালোকে চাব পাৰে মোৰ যেটো টিএসসিৰ ৰেজিষ্ট্ৰেচন কৰিছো ইয়াৰ হোম পেজ এইটো ইয়াত আপোনালোকৰ ৰেজিষ্ট্ৰেচনটো ফাৰ্স্ট কমপ্লিট হৈছে এতিয়া আপোনালোকৰ এক্সাম দিব লাগিব প্ৰথমতে আপুনি 10টা এসাইনমেন্ট কমপ্লিট কৰিব লাগিব ইয়াৰ পিছত আপোনালোকে ফাইনাল এক্সাম দিব লাগিব মই জাস্ট আজি ৰেজিষ্ট্ৰেচন কেনেকৈ কৰিব লাগে এইটো দেখুৱাইছো আপোনালোকে যদি বিচাৰে যে 10টা এসেসমেন্ট কেনেদৰে আপোনালোকে কমপ্লিট কৰিব আৰু ফাইনাল এক্সাম যদি কমপ্লিট কেনেকৈ কৰিব ইয়াৰ বিষয়ে ভিডিও বনাব লাগে তেনেহলে আপোনালোকে কমেন্ট কৰি জনাব মই নিশ্চয় আপোনালোকক সহায় কৰিম আৰু 10টা এসাইনমেন্ট আপোনালোকে কেনেদৰে কমপ্লিট কৰিব পাৰে মই আপোনালোকক দেখুৱাই দিম ইয়াৰ প্ৰশ্ন উত্তৰখিনি আপোনালোকৰ লগত ডিসকাস কৰিম আৰু আপোনালোকক দেখুৱাই দিম কেনেধৰণৰ প্ৰশ্ন উত্তৰ আহে আৰু কেনেদৰে আপুনি আপোনাৰ এসাইনমেন্টখিনি কমপ্লিট কৰিব লাগিব সো আজিৰ ভিডিওটো এইখিনি আছিল ভিডিওটো কেনে পালে কমেন্ট কৰি জনাব যদি এই ভিডিওৰ পৰা আপুনি অলপত হলে উপকৃত হৈছে তেনেহলে ভিডিওটো লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ভিডিওটো চোৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ।